এইটো কি ক'লা ৰঙিয়া এইটো পিঁয়াজি এইটো চাহি এইটো চাইনিজ এইটো চাইনিজ 30 rupees এটাত 25 যিটো তেওঁ কৈছে ইয়াতে বিভিন্ন প্ৰকাৰ লেচু তেওঁ বিকি আছে বাগানৰ সন্মুখত বাগানৰ পৰা ছিঙি আনি পেলাই ইয়াতে দেশী লাচু ইলাচি বম্বাইয়া বিলাতী পিঁয়াজি চাহি বিভিন্ন ধৰণৰ লেচু তেওঁ ইয়াত বিকি আছে সকলোকে দাম হৈছে বম্বাইয়া লেচু বম্বাইয়া লেচুটো যোৱা বছৰ 70 টকালৈকে হৈছে এটা পিচ এইটো বম্বাইয়া লেচু তাৰপিছত ৰেট আছে এইটো বিলাতী লেচু তাৰপিছত বাকীবিলাক তেজপুৰ লেচু বিশেষকৈ ইমান বিখ্যাত কিয় আমি জানো তেজপুৰ লেচু কোৱালিটি বেষ্ট সকলোকে ভাল কোৱালিটি আৰু কালাৰ বহুত ভাল ৰঙা মানে ৰেড পিয়'ৰ ৰেড আৰু ফ্লেভাৰ ভাল আৰু জুচ বেছি মানে ৰসটো বহুত বেছি গুটিটো সৰু তেজপুৰ এইকেইটা কাৰণত তেজপুৰ লেচু মানে পৃথিৱী বিখ্যাত এই লেচু প্ৰায় এক্সপৰ্ট হয় UK ইংলেণ্ড লণ্ডন এইবিলাকলৈ এই তেজপুৰ লেচু এক্সপৰ্ট হয় আমাৰ টাটা আম্বানী প্ৰধানমন্ত্ৰী ইত্যাদিও তেজপুৰ লেচু ব্যৱহাৰ কৰে এখন তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা অলপ আহিয়ে এখন বাগান পায় সুন্দৰ বাগান এতিয়া যিটো ছিজন শেষ হ'ব হৈছে প্ৰায় শেষে হৈছে লেচু প্ৰায় ছাপ্লাই শেষ হৈ গৈছে এইটো হৈছে বম্বাইয়া লেচু ৰেড কালাৰ বহুত ৰেড হয় এই ইউনিভাৰ্চিটিৰ পৰা অলপ গ'লে লেচু বাগানখন পায় এনেকুৱা লেচু বাগান বহুত আছে তেজপুৰত যিটো আমি এখনলৈ গৈছিলোঁ ইউনিভাৰ্চিটিৰ পৰা অলপ 1 কিলোমিটাৰমান গৈয়ে পায় এইখন বাগান চিঙা প্ৰায় হৈ গৈছে তেজপুৰ লেচু যিটো 100 বছৰ আগতে তেজপুৰ লেচু ৰোৱা হৈছিল বৰ্তমান তেতিয়াৰ পৰাই লেচু ফেমাছ আৰু এটা ডাঙৰ ব্যৱসায়লৈ পৰিণত হৈছে বম্বাই লেচুটো প্ৰতি বছৰে নালাগে কোনোবা বছৰ প্ৰডাকশ্যন কম কোনোবা বছৰ বেছি হয় আৰু লেচু এটা সুন্দৰ ব্যৱসায়লৈ পৰিণত হৈছে এটা বৃহৎ ব্যৱসায় যিটো এজোপা গছতে 70-80 হাজাৰ টকাৰ প্ৰডাকশ্যন হয় বুলি আমাক জনাইছে ইয়াৰ ফাৰ্মাৰে তেনেকুৱা যিটো ভাল এটা ব্যৱসায় হিচাপে গঢ়লৈ উঠিছে তেজপুৰ লেচু আৰু উন্নত হওক ইয়াতকৈ আৰু ফেমাছ হওক আমাৰ এয়াই আশা থাকিল ধন্যবাদ